কমলপুৰ খনাপুৰত বিদ্যুৎ কৰ্তনক লৈ ক্ষোভিত জনতা। প্ৰতি মুহূৰ্ততে বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ বিদ্যুৎ বিভাগৰ আজব কাণ্ড। 2-4 ঘৰে বিদ্যুৎ বিল আদায় নিদিয়াত কমলপুৰ সমষ্টিৰ খনাপুৰ কলাকুছিত বিদ্যুৎ কৰ্তন কৰিলে হাজো বিদ্যুৎ উপসংমণ্ডলে। উক্ত ঘটনাৰ পাছতে আজি সন্ধিয়া ৰাজপথলৈ ওলাই আহিল খনাপুৰ কলাকুছিৰ স্থানীয় লোক। 12 ঘণ্টাৰ ভিতৰত বিদ্যুৎ যোগানৰ চূড়ান্ত সীমা বান্ধি দিলে ভুক্তভোগী জনতাই। 2-4 ঘৰে বিদ্যুৎ বিল আদায় নিদিয়াৰ বাবে এনেধৰণৰ শতাধিক পৰিয়ালক অন্ধকাৰত ৰখাৰ পাছতে ক্ষোভিত জনতাই দিলে বিদ্যুৎ বিভাগ হাই হাই ধ্বনি। বিধায়ক দিগন্ত কলিতাক বিষয়টোৰ হস্তক্ষেপৰ দাবী স্থায়ী লোকৰ। কালিৰ পৰা সোণাপুৰত বিদ্যুৎটো বিচ্ছিন্ন হৈ আছে, কি হৈছে আচলতে তাৰমানে কিছুমান কনজিউমাৰ আছে বিল পেণ্ডিং আছে, কিন্তু বিল পেণ্ডিংটো আমাৰ দোষ নেকি? আমি বিল ৰেগুলাৰ দি আছোঁ। মোৰ নিজৰ ইণ্ডাষ্ট্ৰি এটা আছে, স্মল ইণ্ডাষ্ট্ৰি। আজি 2 বছৰ লকডাউনৰ জুৰুলা হৈ আছে, তাৰ মাজত আজি মই বিজনেছটো আৰম্ভ কৰিছোঁ নতুনকৈ আকৌ সিহঁতে কালি লাইনটো কাটি থৈ গৈছে। আমি কিন্তু ৰেগুলাৰ বিল পে'মেণ্ট কৰা মানুহ। আমি হয়তো 20-30% বিল অনাদায় বিল আছে, কিন্তু 70% বিল আদায় আছে। তাৰ স্বত্তেও সিহঁতে এইটো কৰিব পাৰে নেকি? কোনে কাটিছে লাইন? এইটো বিজুলী মানে হাজো চাব ডিভিজনৰ পৰা মানুহ আহিছে। আহি কিমানমান পৰিয়াল এতিয়া অন্ধকাৰত আছে? এতিয়া প্ৰায় 200 মানুহ, 200 পৰিয়াল। কমাৰ্চিয়েল আছে, আমাৰ বিজনেছ ইণ্ডাষ্ট্ৰি আছে, এইবিলাক গোটেই বন্ধ হৈ আছে। ইণ্ডাষ্ট্ৰিটো মোৰ মানুহ আছে দোকানত কাম কৰা। আজি যোৱাকালিৰ পৰা আজি 2 দিন বন্ধ হৈ গ'ল। মই 3জন কৰ্মচাৰী মই খৰচ দিব লাগে। এইবিলাক মই এনেই ভৰি থাকিব লগা হৈছে। এইবিলাক চৌৰাচাৰী শাসন চলিছে নেকি? কোনোবাই কাৰেণ্টৰ বিল দিয়া নাই, তাৰ বাবে আমি দায়ী নেকি? আমিতো ৰেগুলাৰ বিল দি আছোঁ। এইটো কিবা নিয়মৰ ভিতৰত পৰিছে নেকি? আমি এতিয়া সিদ্ধান্ত লৈছোঁ আমি আইনৰ কাষ চাপি। আইন বোলা বস্তুটো আছে, ইয়াত চৌৰাচাৰী শাসন চলিছে নেকি? বিধায়কলে কিবা দাবী থাকিব নেকি? বিধায়ক হিচাপে তেখেতকতো আমি লগেই নাপাওঁ নহয় ক'বাৰ লাগি। কালি গম পাইছোঁ ইয়াত আহিছিল বোলে, ওচৰত জনাইছোঁ, কিন্তু এতিয়ালৈকে কোনো একো সুব্যৱস্থা পোৱা নাই। বিধায়ক মহোদয়ৰ দায়িত্ব থাকিব লাগে। তেখেতে কমচে কম আৰু ল'ৰা ছোৱালী আজি পৰীক্ষা চলি আছে, কিন্তু কোনো একো হেৰি কৰা নাই। পৰীক্ষা অনলাইন ক্লাছো চলি আছে। ক্লাছটোতো ৰেগুলাৰ ষ্টুডেণ্টটো 100% এতিয়াও দিয়া হোৱা নাই, কিন্তু ক্লাছ অনলাইনো চলি আছে। তৎসত্ত্বেও আজি এই অৱস্থা। এনেকৈ আমাক মানে হাৰাশাস্তি দি আছে। সোণাপুৰত কিমানমান মানুহ হ'ব? প্ৰায় 200 মান কনজিউমাৰ হ'ব। ৰাইজক আগতীয়াকৈ কিবা জনাইছিল নে? একো জনোৱা নাই। কালি সিহঁতে চোৰৰ দৰে আহিছে, লাইনটো কাটি থৈ ইয়াতে 1 ছেকেণ্ডো সিহঁতে ৰোৱা নাই, কাকো একো জনোৱাও নাই। আমি গধূলিহে গম পালোঁ কাৰেণ্টটো কি হৈছে। গতিকে ইয়াৰ কি ব্যৱস্থা সোনকালে আমি দাবী জনাইছোঁ আমাৰ শক্তিমন্ত্ৰী বিমল বৰা। তেখেতকো আমি নহ'লে আমি আমাক কাৰেণ্টটো দিব লাগে, নহ'লে আমি লকডাউনে আমাক জুৰুলা কৰিছে। এতিয়া আকৌ নতুনকৈ আমাৰ বিজনেছৰ হেৰি কৰি আছোঁ, তাতে লাইনে জুৰুলা কৰিছে। এইটো আমাক সুব্যৱস্থা কৰি কিহৰ যুক্তিত লাইনটো এনেকৈ কাটি দিছে? আমিতো গোটেই বিল পে'মেণ্ট ৰেগুলাৰ বিল পে'মেণ্ট কৰি আছোঁ। কিহৰ ভিত্তিত হাজো চাব ডিভিজনৰ লাইনটো এনেকৈ ষ্টেচনৰ কাটিব? সেইটো অধিকাৰ নাপায়, এইটো অধিকাৰ নাই সিহঁতৰ। কি ভিত্তিত লাইনটো কাটি দিছে? আপোনালোক আগতীয়াকৈ জনোৱা হোৱা নাই? একো জনোৱা নাই। কুকুৰৰ নিচিনাকৈ আছে, ফটাফট লাইনটো কাটিছে, পলায়ন কৰিছে। কাটিবই নিদিলোঁ। কি সিদ্ধান্ত লৈছে আপোনালোকে? আমি সিদ্ধান্ত লৈছোঁ কি অতি শীঘ্ৰে 12 ঘণ্টাৰ ভিতৰত লাইনটো আমাক কৰি দিব লাগে, নহ'লে আমি একেলগে আন্ধাৰত মৰি থাকিম নেকি? এইটো কি যুক্তিত কাটিছে এনেকৈ?